নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। অসমত নতুন চাকৰি মুকলি কৰা হৈছে। দুটা বিভাগত চাকৰি গ্ৰেড 3 গ্ৰেড 4। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। এই দুটা পদত আবেদন কৰিবলৈ কি কি ডকুমেন্ট লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ভেকেঞ্চিটো হৈছে নুমলীঘৰ ৰিফাইনেৰী লিমিটেড ফালৰ পৰা। লাষ্ট ডেট দিয়া আছে 10 অক্টোবৰ 2025। নুমলীঘৰ ৰিফাইনেৰী লিমিটেড NRL গেট এণ্ড অফিচাৰ ৰিক্ৰুইটমেণ্ট 2025। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইন E2 গ্ৰেড। টোটেল পোষ্ট দিয়া আছে 92 পোষ্ট। ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি চিভিলত 4টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব, মেকানিকেলত 12টা, ইনষ্ট্ৰুমেশ্যনত 10টা দেখিবলৈ পোৱা যাব, ইলেক্ট্ৰিকেলত 10টা দেখিবলৈ পোৱা যাব, মেটালাৰ্জি 2টা দেখিবলৈ পোৱা যাব, কেমিকেলত 53টা পোষ্ট দেখিবলৈ পোৱা যাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়াই গৈ আবেদন কৰিব পাৰিব। মই আবেদনৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে ইন্টাৰেষ্টেড হ'লে আবেদন কৰক। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী 65 মাৰ্ক পাৰ্চেণ্টেজ থাকিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ দিয়া আছে। SC 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। ST 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC MOBC 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। PWBD 10 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কেটেগৰী এপ্লিকেশ্যন ফিজ SC STৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। PWDৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আদাৰ্ছৰ কাৰণে 1000 পে' কৰিব লাগিব। এই পদত আবেদন আৰম্ভ হ'ব 20 ছেপ্টেম্বৰ 2025 পৰা। লাষ্ট ডেট দিয়া আছে 10 অক্টোবৰ 2025। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। আজিৰ দ্বিতীয় ভেকেঞ্চিটো হৈছে হাউচিং এণ্ড উৰবান এফেয়াৰ্ছ ৰিক্ৰুইটমেণ্ট 43টা পোষ্ট দেখিবলৈ পোৱা যাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড উৰবান এফেয়াৰ্ছ আছাম। হাউচিং এণ্ড উৰবান এফেয়াৰ্ছ ৰিক্ৰুইটমেণ্ট 2025। নেম অফ দ্য পোষ্ট উৰবান টেকনিকেল অফিচাৰ জুনিয়ৰ গ্ৰেড 3। টোটেল পোষ্ট দিয়া আছে 43 পোষ্ট। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি চিভিল ইঞ্জিনিয়াৰ 10টা পোষ্ট দেখিবলৈ পোৱা যাব। মেকানিকেল ইঞ্জিনিয়াৰ 16টা পোষ্ট দেখিবলৈ পোৱা যাব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 11টা পোষ্ট দেখিবলৈ পোৱা যাব। ইনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰ 6টা পোষ্ট দেখিবলৈ পোৱা যাব। চেলেৰি দিয়া হ'ব 30,000 পৰা আৰম্ভ কৰি 1,10,000লৈকে চেলেৰি পাব। গ্ৰেড পে থাকিব 12,700। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আদাৰ ক্ৰাইটেৰিয়া এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা আৰম্ভ কৰি 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহো দিয়া আছে। SCৰ কাৰণে 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। STৰ কাৰণে 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। PWBDৰ কাৰণে 10 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল EWSৰ কাৰণে 297.2 পে' কৰিব লাগিব। SC ST OBC MOBCৰ কাৰণে 197.2 পে' কৰিব লাগিব। BPL PWDৰ কাৰণে 47.2 পে' কৰিব লাগিব। এই পদত আৰম্ভ 5 ছেপ্টেম্বৰৰ পৰা আবেদন ষ্টাৰ্ট হৈছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 25 ছেপ্টেম্বৰ।
বেছি দিন নাই, এতিয়াই গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই।